আহকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এয়া মই পটল লৈছোঁ, জ্বলা দুটা মই কাটি লৈছোঁ, পিঁয়াজ এটা কাটি লৈছোঁ, গোটা জিৰা, গৰম মছলা পাউডাৰ, শুকান জ্বলা এটা, আদা, দৈ লৈছোঁ, চিনামন পাউডাৰ লৈছোঁ আৰু হিং লৈছোঁ। প্ৰথমতে আমি পটলখিনি ফ্ৰাই কৰি ল'ব লাগে। মই কেৰাহীত অকণমান তেল দিছোঁ। ইয়াতে মই পটলখিনি অকণমান ভালদৰে ফ্ৰাই কৰি ল'ম। পটলখিনি কেৰাহীত দি মই অকণমান নিমখ আৰু হালধি দি ভালদৰে লৰাই দিম। 5-10 মিনিটমানৰ কাৰণে মই পটলখিনি ভালদৰে ফ্ৰাই কৰিম। এয়া দেখিছে, পটলখিনি আমাৰ ফ্ৰাই হৈ আছে। আমাৰ পটল ফ্ৰাই হৈ গ'ল। এতিয়া এইখিনি আমি এখন থালত ওলাই ল'ম। এতিয়া মই একেখন পেনতে আৰু অকণমান তেল দি মই ইয়াত মছলাখিনি দিম। শুকান জলকীয়া, আদা, কেঁচা জলকীয়া, পিঁয়াজ আৰু গোটা জিৰাখিনি মই দি ল'ম। এতিয়া মছলাখিনি ভালদৰে ফ্ৰাই কৰি মই ইয়াতে অকণমান হিং দিম। প্ৰথমতে মই দৈখিনি ভালদৰে ফেটি ল'ম। মছলাখিনি ফ্ৰাই হোৱাৰ পিছত মই দৈখিনি দি দিছোঁ। আৰু দৈখিনি দিয়ে এটা কথা মন কৰিব, আপোনালোকে হেতাৰেৰে পূৰা লৰাই থাকিব, নহ'লে দৈখিনি ফাটি যোৱাৰ চান্স থাকে। সেইকাৰণে দৈ দিলে সদায় আপোনালোকে যিমান পাৰে ভালদৰে লৰাই থাকিব যেতিয়ালৈকে বইল নাহে। এতিয়া মই ইয়াত নিমখ আৰু হালধি অকণমান দি দিম। তাৰপিছত আৰু মই ভালদৰে লৰাই থাকিম। আমি নিজে গম পাম, যেতিয়া অলপ অলপকৈ বইল আহিব তেতিয়া গম পাম যে দৈখিনি ভালদৰে ছেট হৈ গৈছে। এয়া দেখিছে, এতিয়া মই পটল ফ্ৰাইখিনি দি দিছোঁ। দৈৰ গ্ৰেভিটো দেখিছে ইমান ধুনীয়া হৈছে। এতিয়া অকণমান ভালদৰে লৰাই মই অলপমান পানী দিম। এতিয়া আৰু অলপ সময়ৰ কাৰণে মই ঢাকনিখন দি দিম। এয়া দেখিছে, পটলখিনি আমাৰ প্ৰায় সিজি গৈছে। ইয়াত মই এতিয়া চিনামন পাউডাৰ দিম। চিনামন পাউডাৰটো অপশ্যনেল হয়, আপোনালোকে এইটো এভইডো কৰিব পাৰে। হেল্থৰ কাৰণে চিনামন পাউডাৰ ভাল হয়, তো আপোনালোকে যদি ইউজ কৰিব বিচাৰে সেইটো ইউজ কৰিব পাৰে। এয়া দেখিছে, আমাৰ গ্ৰেভি হৈ গৈছে। এতিয়া ইয়াত অকণমান গৰম মছলা দি ভালদৰে লৰাই আমি পটলৰ গ্ৰেভিখিনি নমাই দিম।
এয়া দেখিছে আমাৰ পটলৰ গ্ৰেভি হৈ গ'ল।